Hey guys, মানে কি কম মানে আজি আমার ভারতবর্ষের কারণে একটা বহুত গৌরবর দিন তো মানে আজি 6:04 চন্দ্রত মানুহ গৈ পাব তো আপোনালোকে সম্পূর্ণ ভিডিওটো অলপ স্কিপ নকৰাকৈ ভিডিওটো সম্পূর্ণ চাওক চন্দ্ৰপৃষ্ঠৰ পৰা 25 কিলোমিটাৰ দূৰত অৱস্থান লেণ্ডাৰ বিক্ৰমৰ সফট লেণ্ডিঙৰ বাবে সাজু ইছৰো বিশ্বৰ বিজ্ঞানীৰ দৃষ্টি এতিয়া ভাৰতৰ চন্দ্ৰ অভিযানত মাজত মাথো আৰু কেইটামান মুহূৰ্ত চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰিবলৈ সাজু হৈছে প্ৰায় আৰু ভিডিঅ' চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত বিক্ৰমে বিভিন্ন কোণৰ পৰা চন্দ্ৰপৃষ্ঠৰ ফটো প্ৰেৰণ কৰাৰ লগতে ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ ৰাসায়নিক পৰিঘটনা পৰীক্ষণ কৰাৰ লগতে সন্ধান কৰিব পানীৰ চন্দ্ৰপৃষ্ঠত এটা লুনাৰ দিনহে কাৰ্যক্ষম হৈ থাকিব ৰভাৰ প্ৰজ্ঞান এটা লুনাৰ দিন পৃথিৱীৰ 14 দিনৰ সমান চন্দ্ৰপৃষ্ঠত পৃথিৱীৰ সময়ৰ হিচাপত 14 দিন কাৰ্যক্ষম হৈ থাকি চন্দ্ৰৰ ৰাসায়নিক পৰিঘটনাৰ লগতে পানীৰ সন্ধান কৰি ইছৰোলৈ প্ৰেৰণ কৰিব বিগত 14 জুলাইত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা LVM-3 ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান 3 5 আগষ্টত পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰি চন্দ্ৰৰ কক্ষপথত অৱতৰণ কৰিছিল চন্দ্ৰযান 3 এতিয়া অপেক্ষা সেই মাহেন্দ্ৰক্ষণলৈ তো নতুন ভিডিঅ'ত নতুন কিবা লৈ আহি আছো এতিয়া বাই